বৰকে মনত পৰি আছে তালে। মই ফোন কৰা নাই। মই এফালে যাওঁ। কিবা বনাইছে ভাতকেইটা খাই ল'ব আৰু পাৰিলে পাচলিকেইটা ধুই দিব। মই এফালে যাওঁ। কিনো কওঁ বুঢ়াই ল'ৰাটোলে বৰকে মনত পৰিছে বোৱাৰীজনী ফোনটো কৰিবলৈ নিদিয়ে এফালে কালি পৰহি অপাৰেশ্যন কৰি আহিছোঁ দুৰ্বল হৈ আছোঁ কিবা এটা খাবলৈও বোৱাৰীজনীয়ে পইচা টকা নিদিয়ে তাৰ পৰা পইচা 50 টকা অকণমান দিম বুলি ভাবিছোঁ তাকে এতিয়া দিব পাৰোঁ মানে বোৱাৰীজনীয়ে যে আকৌ শুনিব লাগিলেতো গালি পাৰিব যে সেইকাৰণে দিওঁ বেয়া আছে নাপাব আৰু হ'ব তেনেহ'লে যাওঁগে বেয়া নাপাবি আৰু দিবলৈ মন যা ঘৰটো অলপ বোৱাৰীজনী যিহে বৰকে মনত পৰা দেখি নম্বৰটোকে বিচাৰি বিচাৰি লৈ আহিছোঁ যদি পাওঁ সেইটো লগাই দেচোন লগাই দিম বাৰু কিন্তু আপোনালোকৰ বোৱাৰীজনী যিহে মুখ চোকা কেনেকৈ গম পালে আকৌ মোৰ লগত হেৰি হ'লে দিগদাৰ আছে কাজিয়া চাজিয়া লাগিলে নক'লেই হ'ল নকবি মই নক'ম বাৰু মোৰ মুখৰ পৰা নোলায় বাৰু কেনেবাকৈ আপোনাৰ মুখৰ পৰা বা বেলেগৰ মুখৰ পৰা ওলাই সেই খাহে নকবি নক'লে হ'ব তেতিয়াহ'লে লগাই দিছোঁ বাৰু লগাই দেচোন লাগিছে অলপ শুন কি কৰিছ তই ভাল ভাত খালি হ'বা
নি বাৰু? মোক বাৰু পাছবুকখন দিলে তই দিব পাৰিবিনে? মই এই জুনৰ ফোনত দিলে হ'ব নহয়? বোৱাৰীজনী নাই, বোৱাৰীজনী ক'বলৈ বোৱাৰীজনী ওলাই গ'লে জুনৰ ফোনতে ফোন কৰি পেলাই মোৰ পইচা 200 টকামান দৰকাৰ হৈছিলে এই ভিটামিন আনি খাবলৈ। এতিয়া বেমাৰটো ভাল পাইছোঁগৈ অকণমান। ঔষধ খালোঁ, এতিয়া ঔষধখিনি এদাই হ'ল। তই যিকোনো উপায় মোক পইচা 200 টকাটো দি পঠাব পাৰ যদি দিবি। মোৰ এতিয়া নাই কৰা বাৰু, সেই নিজৰ কাপোৰকেইটা ধুবই লাগিব দেচোন তেতিয়া। ধুই দিয়ে তাইও হেৰি আকৌ ঘৰৰ কাম কৰিব লাগে যে ধুৱে তাইও ধুৱে। নাই ধুলে বৰকে মনত পৰিছে যে। তই সোনকালে আহিবি আকৌ। আহিবি ভালকৈ আহিবি, ভালকৈ মই আশা কৰি আছোঁ। মই এই পাছবুকখনকে দি দিওঁ তোৰ মোবাইলত নহ'লে। হেৰি আকৌ বোৱাৰী আগত আকৌ মোক পইচা দিছোঁ বুলি ক'লে বোৱাৰীয়ে গালি পায় বা। বোৱাৰীয়ে আকৌ তই মোক পইচা দিছ বুলি ক'লে বোৱাৰীয়ে গালি পায় বা। গালি পায় বুলি আকৌ ভয় লাগে নহয় আকৌ। তহঁতৰ মাজতনো কেলে কাজিয়াখন হয়? হ'ব বাবা, তই ভালে থাকিবি। ৰাখিছোঁ, বেছি দেৰি নাপাতো। তামোল এখন খাই ল'ব। নাখাওঁ দে, খাই ল'ব ইমান দেৰি। আমাৰ বোৱাৰীজনী আহিবলৈ কৈছে নহয়, আকৌ বহি থকা দেখিলে মানে গালি পাৰিব। আপুনি আকৌ সেই নুলিয়াব কথা দেই। বোৱাৰীজনী যিজনী ভয় লাগে কাজিয়া লাগিবলৈ, মোৰ ভয়ে। বোৱাৰী আহিলি হ'বলা। ভাতকেইটা খাই লগে যা, মই ভাত খালোঁ। আপোনাক যাবলৈ আপুনি ধুব কৈছে, ধুলে নাই? গাটো বৰ ভাল লগা নাই, কাপোৰখিনি ধুবলৈকে যাবলৈ মন যোৱা নাই। বতৰটো বেয়া, কাপোৰখিনি ধুই ল'ব লাগে। ক'বলৈকে আহিছিলোঁ, ইয়ালৈকে আহিছিলোঁ। ইয়ালৈকে আহিছিলোঁ, তোমালোকৰ ঘৰলৈকে আহিছিলোঁ। পঢ়ক দিয়া, মোৰ তামোল আনোগৈ। যোৱা পানী গিলাচ লৈ আহিব বাৰু। বুজিছা বোৱাৰী, তোমালোকৰ মায়ে কালি আমাৰ ঘৰলৈ গৈছিলে। ফোনটো ভাগৰ ফোনৰ নম্বৰ এটা লৈ গৈছিলে, ফোন কৰোঁ বুলি কৈছিলে। মই আকৌ দিবলৈ বেয়া পালোঁ। ভাবিছোঁ তুমি থাকোঁতেনো মোৰ ওচৰলৈনো কেলেনো আহিলে বুলি ভাবিছোঁ। কথাটো মানে হেৰি হ'ল, মই ঘৰত নাছিলোঁ কালি, অলপ ওলাই গৈছিলোঁ। চাৰ্জটোতে পাওঁতে মানে ওলাই গ'ল আৰু মানে কথা লগাবলৈ ফোনত। ভাবিছিলোঁ মই কিবা এটা হ'ব বুলি। দেখিছে ন এতিয়া হ'ল আৰু এনেকুৱা। আহক আজি। হ'ব আহিব মাজে মাজে আহি থাকিব। আহিম বাৰু।
খুজিছ ক মই আৰু লৈছোগে মা আপুনি যে কি কাম যে কৰি আছে বাৰু কওকচোন মোৰ একদম মানে শান্তি নিদিয়া হৈছে ন কি কাম পাব খুজিছ মোক আকৌ কিন্তু কথা কেইটামান অকণমান বেয়া লাগিছে কি কাম খুজিছ ক কি ক'ম আৰু এতিয়া আপোনাৰ ক'বলৈ লাগি থাকে আপোনাৰ মোৰে মোৰ চাৱাৰ ধৰে নাই মই আপোনাৰ কাপোৰ ধুম বাচন ধুম অৱস্থা কিমান দিন হ'ল কিমান দিন আমাক ভালোৱে মই আৰু চাব নোৱাৰোঁ আপুনি কি সিদ্ধান্ত কৰিব সোনকালে মই লৈছোগে আপুনি ক'ব হ'ব বোৱাৰী তই মোক আৰু একো কৰি দিব নালাগে মই যিখিনি পাৰিম নিজে কৰিম নোৱাৰিলে নাই মই পাৰিলে ধুম নোৱাৰিলে নাই তই মোক আৰু একো কৰি দিব নালাগে আৰু এইখিনিলৈ মোৰ ওচৰত বহি বহি অ বাইদেউ বাইদেউ কি কৰিছে হয় মই বা কিনো কৰিছে অপাৰেশ্যন কৰি আহিছিলেহে খবৰটো লওঁ কাপোৰ ধুইছে দেখোন বেছি দিন হোৱাই নাই আপোনাৰ অপাৰেশ্যন কৰি অহা কাপোৰ ধুলেই যায় বোৱাৰীজনী নাই নেকি শুই আছ তাই কি কথা বাৰু মোৰ কাপোৰ কেইটামান আছিলে এইবিলাক ধুই পেলাইছো বোৱাৰীজনী শুই আছে বোৱাৰীজনী ধুই দিব নোৱাৰে নাই কালি পৰহি অহা মানুহজনী অপাৰেশ্যন কৰা কেইদিন হৈছে বাৰু বোৱাৰীজনীও কম নহয় আকৌ দেই মই বহুত ভুল কৰিলো মই ল'ৰাটোক দূৰলৈ মই পঠিয়াব নালাগিছিলে মই ল'ৰাটোক দূৰলৈ পঠিয়াই মই বহুত ভুল চাগে কি কবি আৰু দেই বাইদেউ ল'ৰাটো কেতিয়া আহিব হয় নাজানো কৰিবলৈ নিদিয়ে নাজানো মই ভুলটো নাই খবৰ খাতি একো নাপায় কাপোৰ নিজে ধুব কৈছে ভাত নিজে সিজা খাব কৈছে এইটো নিজে কালি তাই গালি পাৰিছে সেইকাৰণে আজি নিজে নিজে কৰিছো আপুনি এইবোৰ কি কৰি আছে? খবৰ চবৰ নিদিয়াকৈ আহিলি যে নাই আজি হঠাতে আহিবলগীয়া হ'ল আপুনি কান্দিছে যে মা কি হ'ল মোক কওকচোন আপুনি একো হোৱা নাই ব'ল ভিতৰলৈকে ব'ল এইবোৰ আপুনি কৰিব নালাগে এইবোৰ আপুনি কাম নহয় নহয় মই ভাল পাইছোগে নহয় আপুনি কওকচোন আপোনাৰ কি হৈছে মই ভাল পাইছোগে নহয় বিচাৰে মাতিব কৰিবলৈ পাৰিছো মই আজিকালি কাম কৰিব পাৰিছো নহয় আহিলে হা অঁ বুজিলোঁ মই এই মাত্ৰ পাইছোঁ হয় আপুনি জানে নি মোৰ মাৰ কি হৈছে কিনো কবি আৰু মা দুখৰ বিলাক বহি ল'বি ভিতৰত বহি ল'বি ব'ল 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 ব'লক মা এতিয়া ঘটনাটো কওকচোন বাৰু বাইদেউ কিনো কবি আৰু সেইদিনাখন মই আহিলোঁ আৰু তামোল এখন খাই যাম বুলি মাৰ খা খবৰ ল'ম বুলি দেখিলোঁ টিউবেলৰ পৰা কাপোৰ এনেকুৱা ধুই আছে কেনেকৈ হ'ব বাৰু কচোন শুনো কালি পৰহি আজি এসপ্তাহ মানে হ'ল ধৰচোন অপাৰেশ্যন কৰি একাংশীয়া মানুহজনী সেই মানুহজনী বাৰু কাপোৰ ধুব লাগে নিজে ভাবি চাচোন মা আপুনি অতদিনে মোক এইটো কথা নজনালে কিন্তু কিয় তুমি ইমান দিন এইখিনি শাস্তি খাই আছা এদিনটো জনাব পাৰে আপুনি মই ক'লে কি হ'ব শুনটো তহঁতৰ হালৰ মাজতে কাজিয়া বিশৃংখলা নপতাওঁ বুলিয়ে মই এনেকৈ আছোঁ আৰু মই
অকণমান ভাল পাইছোঁ ন তই কিহৰ পৰা ইমান নাৰ্ভাছ হৈ দিছোঁ মই বহুতখিনি ভাল পাইছোঁ মই ভাতটো বনাই খাব পাৰিছোঁ আজি মই ঘৰলৈ অহা খবৰটো নিদিলোঁ বুলিহে নিদিয়াকৈ আহিছোঁ কাৰণ কিবা এটা অঘটন ঘটিছে বুলি মোৰ অন্তৰত জোকাৰি আছে আজি আপুনি কোৱা হ'লে ইমানখিনি হ'ব নাপালেহেঁতেন মই আগতে ক'ব লাগিছিলে আকৌ মায়ে আকৌ ঘৰখন যেনে তেনে তোমালোকৰ কাজিয়াখন নহওক বুলিয়ে নোকোৱাকৈ থাকিলে বাৰু তাই এতিয়া আছে নাই বাৰু আছে মোৰতো খং চং নকৰিবি শুনিছানে অলপ বাহিৰলৈ আহিবাচোন আহিবাচোন অলপ অঁ মই খবৰ নিদিয়াকৈ আহিলোঁ আজিহে গম পালোঁ তুমি যে ইমান অত্যাচাৰ কৰা মই ৰ'বা তুমি অতৰ দিনা ইমানখিনি অহংকাৰ কৰি আহিলা মোৰ মা আজি অপাৰেশ্যন কৰা এমাহ হৈছে তুমি অলপো বুজি নাপালা তুমি কাপোৰ ধুব দিয়াটো হয় নে নহয় কিন্তু কিয় তুমি থাকোঁতে মায়ে কাপোৰ ধুবলগীয়া কিয় কোৱা মহে খুৱাই আছিলো তুমি কৈছিলা নেকি তুমি আছিলা মহে আছিলো ঘৰত তুমি দেখা নাই নহয় মন্টু তই এখন কি কৰিছ হে তহঁতৰ বুলিয়ে মই একো কথা নকৰা নিমেলাকৈ আছিলোঁ তই আকৌ আহিয়ে হাত দি দিছহি আহি নাই এইখিনি শাস্তি পাব লাগে মাক আপুনি আকৌ এই কি সিদ্ধান্ত লোৱা হয় হ'ব মানুহৰ প্ৰতিয়ে চবৰে ভুল থাকে এইখিনি মাফ কৰি লওক আজিৰ পৰা এনেকুৱাখিনি যাতে নহওক নহয় মা এই আৰু 1 মিনিটো এখন ঘৰত থাকিব নোৱাৰে হ'ব দেচোন ইমান ভুল নুবুজিবি নাই হ'ব মই নোৱাৰোঁ ইমান ডাঙৰ ভুল কাম কৰিলে হ'ব মা মোক মাফ কৰি দিব মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আপোনাৰ সৰুতে দেউতা হেৰাই গ'ল সৰুৰ পৰা তুমি মোক ডাঙৰ দীঘল কৰিলা আজি তোমাক এনেকুৱা কষ্ট দিলে মই পঢ়ি থাকিব পাৰিম জানো তুমিয়ে কোৱা ভুল হৈ গ'ল ভুল হয় কিন্তু এনেকুৱা ভুল কৰিব নালাগে হ'ব মনটো এতিয়া ঘৰখন যাতে চবেই মোকামিলা হৈ চলি থাকিবা আমিও এইটোৱে বিচাৰোঁ চবেই মিলি জুলি থাকিব লাগে হয় এইবাৰ যে তাই ভুল কেতিয়াও নকৰে আৰু ঠিকেই কৈছে কিন্তু এনেকুৱা এটা কাম কৰিব নালাগিছিল আজিৰ পৰা বয়ে নকওঁ বুলি কৈছে না মাক খুজিছে কিন্তু আজি তুমি বহুত ডাঙৰ এটা ভুল কাম কৰিলা সেইবাবে মোৰ অন্তৰত বহুত দুখ লাগিছে বুজিছানে নমস্কাৰ আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকক মোৰ নিচিনা এজনী শাহু দৰকাৰ হয় তেনেহ'লে কমেণ্টত আপোনালোকে মাতি পঠিয়াব নমস্কাৰ